ৰাতিপুৱা বিচনাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। উঠিয়ে মুখ চুখ ধুই আজি বোলো কণী আৰু ব্ৰেডকে ভাজি ৰাতিপুৱাৰ নাস্তাটো খোৱা যাওক, যিহেতু আজি বেলেগ একো খাবলৈ নাছিলে। আৰু এইফালে খাই লৈ মানুহজনক বিদায় দিলোঁ আৰু তাৰপিছত ওলালোঁ আমি ফুৰিব এঠাইলৈ যাম বুলি। আৰু এয়া মই ৰেডি, লুকটো কেনেকুৱা হৈছে জনাব। আৰু এইফালে উবেৰ আহি পালে, এতিয়া উবেৰতো উঠিলোঁ আৰু গৈ আছোঁ। আৰু কলৈ গৈ আছোঁ জানেনে? আমাৰ ঘৰত এই বৰমাজনী আহিছিল আজি বহুত দিন হ'ল, তেওঁ অকণমান তেওঁৰ ছোৱালীৰ ঘৰলৈ বুলি থৈ আহোঁ। আৰু বাহিৰলৈনো কি ওলাব, জাম জট ভৰ্তি। আৰু গৈ পায়ে তেওঁলোকে আমাক এটা ষ্টিং খাবলৈ দিলে। আৰু এয়া মই এটা বস্তু দেখিছোঁ, মানুহে কুকুৰ পুহে, এওঁলোকে ছাগলী পুহিছে, বৰ ভাল লাগি দেখি। আৰু এয়া ঘৰত আহি মানুহজনে চকলেট হৈছে, তাকে খালোঁ আৰু তেওঁকো কল ফ্ৰুটছ কিবা কিবি খাবলৈ দিলোঁ। তেওঁৰ হেনো বৰ ভোক লাগিছিলে। আৰু এয়া ভাইটিয়ে পঠাই দিয়ে চিকেন আৰু পোলাও খালোঁ। আজিলৈ আহিছোঁ, বাই।